Good morning, student. Morning, sir. আজি মই তোমালোকৰ লগত চতুৰ্থ শ্ৰেণীৰ 6 নম্বৰ পাঠ উদ্ভিদ আৰু পৰিৱেশৰ বিষয়ে কিছু কথা আলোচনা কৰিম। এতিয়া কোৱাচোন উদ্ভিদ মানে কি? আমাৰ চাৰিওফালে থকা সকলোবোৰ সৰু ডাঙৰ গছ-গছনি হৈছে উদ্ভিদ। উদ্ভিদ বিভিন্ন ধৰণৰ হ'ব পাৰে। বৃক্ষ, গুল্ম, তৃণজাতীয়, লতাজাতীয় ইত্যাদি। লিয়া, তোমালোকে ধুনীয়া কথা কৈছা। এইবোৰ আমি তৃতীয়মান শ্ৰেণীতে পাই আহিছিলোঁ, নহয় জানো? আজি কিন্তু আমি অকণমান বেলেগ কথা আলোচনা কৰিম। তোমালোকে কোৱাচোন উদ্ভিদৰ পাতৰ বৰণ কেনেকুৱা? সেউজীয়া। স্যাৰ, উদ্ভিদৰ পাত সেউজীয়া বৰণৰ কিয় হয়? কিয়নো গছৰ পাতত পত্ৰহৰিত বা হৰিতকণা থাকে, সেয়ে গছৰ পাতবোৰ সেউজীয়া বৰণৰ হয়। স্যাৰ, পাতৰ কাম কি? গছৰ পাতৰ মূল কামটোৱে হৈছে নিজৰ বাবে আহাৰ তৈয়াৰ কৰা। তোমালোকেতো জানাই, গছৰ শিপাই মাটিৰ পৰা কি কৰে? পানী আৰু পানীত পমি থকা খনিজ লৱণ শুহি লয় আৰু সূৰ্যৰ পোহৰত কি কৰে? সেউজীয়া পাতে এই পানী আৰু বায়ুৰ পৰা আহৰণ কৰা কাৰ্বন ডাই অক্সাইডৰ সহায়ত নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে আৰু লগতে কি কৰে জানানে তোমালোকে? অক্সিজেন গেছ এৰি দিয়ে। স্যাৰ, বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ কেনেকৈ পায়? ভাল প্ৰশ্ন কৰিছা তুমি। উদ্ভিদে কাৰ্বন ডাই অক্সাইড প্ৰাণীবোৰৰ পৰা পায়, কিয়নো নিশাহত প্ৰাণীবোৰে কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে। সদায় মনত ৰাখিবা, পাতে এৰি দিয়া অক্সিজেন গেছ প্ৰাণীবোৰে উশাহত লয়। অৰ্থাৎ আমিও পাতে এৰি দিয়া অক্সিজেন গেছে গ্ৰহণ কৰি জীয়াই আছোঁ। ঠিক তেনেদৰে প্ৰাণীবোৰে নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদবোৰে গ্ৰহণ কৰি বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। সেয়েহে বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে আমি গছপুলি বেছিকৈ ৰোপণ কৰিব লাগে। তোমালোকে গছ কাটা নেকি? গছ-গছনি তোমালোকে নাকাটিবা। আজিলৈ এৰিলোঁ। কিবা যদি অসুবিধা পোৱা কমেণ্ট বক্সত লিখিবা, মই উত্তৰ দিবলৈ চেষ্টা কৰিম।